গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ সুশীলা অফিচিয়েল ইউটিউব চেনেলটোলৈ আৰু আজি বহুত দিনৰ মূৰত মই এটি নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি হৈছে 21 তাৰিখ আৰু মই দিছিলোঁ নেক্সট মাহৰ 21 তাৰিখে ভিডিঅ' আৰু আজি পূৰা এক মাহৰ পাছত ভিডিঅ' দিছোঁ ভিডিঅ' যাব আৰু যিহেতু নেক্সট মানে এইটো কালি সোমবাৰটো তো কালিৰ পৰা মানে সিটো সপ্তাহৰ ভিতৰত আৰু দুটামান ভিডিঅ' হ'ব তো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিছোঁ আৰু যিবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ যিবিলাকে এতিয়ালৈকে কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিহেতু আমি ল'বলৈ গৈ আছোঁ যোনে গম পাই যোনে খ্ৰীষ্টান হয় তাহাঁতে অলৰেডি গম পায় মানে ড্ৰিগ্ৰান মানে কি কনফাৰ্মেশ্যন ক্লাছ মানে কি তো আমি ল'ব গৈ আছোঁ কনফাৰ্মেশ্যন ক্লাছ তো আমি শিকিবলৈ আমি প্ৰিপেৰেশ্যন কৰিব আহিছোঁ তো এইকেইজনী আছে আৰু কেইটামান দাদা আছে আমি কেইটা শিকিছোঁ আমাৰ চাৰ্চ যিহেতু বনাই আছে কমপ্লিট হোৱা নাই যিহেতু নেক্সট ইয়েৰ আমাৰ ইয়াত 75 কি জুবলি 75 কি জুবলি হয় না 75 চিলভাৰ জুবলি আছে তো আধা হৈছে কমপ্লিট হোৱা নহয় আমাৰ মাষ্টৰ আহিছে আৰু খালা কালে আৱাজ দিলে জানে গানা গেলা আৱাজ দিলে ফৰ্ম ফিল আপ কৰিব গৈছিলোঁ সেই সময়তো অলপ ক্লিপ লৈছিলোঁ সেইবোৰো দেখাই দিছোঁ কিন্তু সেইবোৰ মই মিউজিকৰ টনত ধুনীয়াকৈ ভিডিঅ'টো উপভোগ কৰক কিবা ক'বা নেকি ঠিক হ'ব এজনী ব্ৰকেন হাৰ্ট হৈ আছে সেইবাবে তাইকো নকওঁ যিহেতু আজি আমি কলেজ আহিছোঁ ফৰ্ম ফিল আপ কৰিবলৈ মোবাইলটো উঠাই ক'বলৈ লাজ লাগিছে কাৰণ ছাৰহঁতি আছে পাছফালে বহুত গৰম তো ফৰ্ম ফিল আপ হৈ গ'ল আমি এতিয়া পঢ়িছোঁ অলপ ৰেষ্ট কৰিছোঁ তাৰপিছত ঘৰ যাম আৰু গৰমটোৰ মানে হালত বেয়া কৰি দিছে কেমেৰাটো ওলাব মন নাযায় ইমান ঘপছে এতিয়া মোৰোতো একেই এক্সাম আহি আছে